এই গামোচাবোৰ ধুই নথয় মাইকীবোৰ চালা দেৰিয়ে হৈছে কামলৈ গালিয়ে খাব লাগিব মালিকৰ পৰা ভাতকেইটা বৰ বেছি খাই পালোঁ মানুহটো গুচিয়ে গ'লগৈ পাই গ'ল গুচিয়ে গ'লগৈ নহয় পিছফালৰ পৰা মাতিলেও খং উঠিব মানুহটো গোটৰ কথা কম বুলি ভাবিছিলো এতিয়া গোটৰ মাছটো আহিব কি কম বা পইচা ল'ম বুলি ভাবিছিলো চাইন কৰিব লাগে গুচিয়ে গ'লগৈ এতিয়া ইমান দেৰি হ'ব যিটোহে মতা কোৰ গদিহে দিব কি কওঁ জানো Kembali. তোমাক হবিটো ঘৰটোৱে সুধিছো নকম কেনে কম এখন ল'ৰাখিনি বৰ বেলেগ দেই হবিটো ঘৰটো ক'বলৈ পাৰিম কিন্তু এইটো লাগিব দিমটো ভাইটি কেনেকুৱা দিব দিম নহয় তোমাক এই ঘৰটো কৈ দিয়া আকৌ তুমি ক'ত আছে আগতে তুমি কেনেকুৱা দিব কৈ নকওঁ দিম নহয় ভাইটি কথাটো কৈ দিয়া তুমি হবিটো ঘৰটো ক'ত আছে আকৌ কম কিন্তু এইটো দে ইচ্ছে দেটো দিলেহে দিম কম মই কেটকা লাগিব কেটকা ভাইটি আপুনি ক'ব আহিছে বাৰু ন মই সেই ভাইটি গোটৰ মাছটো গোটৰ লোন দিব আহিছো আকৌ হবিটো ঘৰত গোটৰ মাছটো 20 টকা উঠিব লাগিব মই 20 টকা দিলে কৈ দিম মই কি 20 টকা হবিটো কি ইমান কম দামী মানুহ নেকি 20 টকা খুইছে এই হস্তিয়া মানুহ দেখি তো লোন লৈছে কিমান টকা লৈছে লোন নিদিলেও উপায় নাই এতিয়া হবিটো ঘৰটোতো বিচাৰি পাবই লাগিব দিছো ৰ কম বাৰু এইফালে যাব এই বাছতে যাব নহয় সেইটো এইফালে যাব হুঁচতে যাব সেইফালে নহয় এইফালে যাব ভাইটি ৰবা 20 টকা এটা লৈ গ'ল কেনে ল'ৰাটো কথাটো সুধিছিলো 20 টকাত হবিটো ঘৰটো কথা কম বুলি ক'লে ক'ত গ'ল কিন্তু এইফালে লৌ মাৰি কিনে গ'ল ভণ্টি ভাইটি আছোন এই হবিটো ঘৰটো ক'ত আছে বাৰু হয় নেকি এই 20 টকা এটা লৈ গ'ল কিনে মোৰ পৰা কোনটো ঘৰটো বা তাতে যাব লাগিব ৰ এতিয়া থেংক ইউ দেই ভণ্টি 20 টকা লাগিব নেকি তোমাক নালাগে ন বাখিনি মানুহখিনি বহুত ল'ৰাখিনি বহুত টেঙৰ দেই বাইক বনোৱা বৰ সি নহয় ষ্টেণ্ড নহয় ষ্টেণ্ড কৰি আছে তামোল এডোখৰ খাং লাগিছে এই জহনী মাহ সৌ পিতৰটো দুজনী আনি ল'ব এতিয়া পাণ এখনি খাবলৈও সেই পইচা টকি দিব নোৱাৰে মোক জহনী মাহটো কিমান হুন্দা মুখে থাকিবি বাৰু হেকেতিয়া হেমেলিয়ে কেনি গ'ল জানো এই জহনী মাহটো ঘৰত নাথাকে নহয় কেনি গ'ল বাৰু এজনী কি চাইছিলো মাইনো থনিবা সৌ বাইক চাইছো কেনি গ'ল বাৰু শুই আছে নে কি নে তামোল এখনি খাওঁ কৈছো উঠনিৰ পৰা বহি আছো তামোল এখন নাই পাণ এখন নাই কলে গৈছিল গোটৰ মাছটো আহিব পাণ দুখিলা বিচাৰি আহিছো গোটৰ মাছটো আহিব হা
গোটে অথনিৰ পৰা হেকেতে হেমেলিয়াই বহি আছো তামোল এখনি খাব পৰা নাই কিবা ভাবি পাইছ হা বুই মাই যে তামোল এখন খাব পৰা নাই বুলি কিবা এটা ভাবিছিলি গোটৰ মাছটো আহিবি একেবাৰে পাণ তামোল বিছাই থৈছে নকবি আৰু জহানি যায় ৰসৰ পইচা না লগা হে ৰ হে লোন পাবলে লোন তো পইচা পাম পইচা গোটৰ পইচা লবি পৰে এনে দিব গোটৰ পইচা মোটা সেই দম আছে ঘূৰাই দিবলৈ লবি সেই দুটকিমান একেবাৰে পাবি ৰচক পচককে খৰচ কৰিবি তাৰপিছত ধুবাং বাং দে দি থাক পিতৰ লাগি থাক আকৌ হাজিৰা কগে ক লোকৰ টিকা ভাগগে তহঁতৰ মাইকিব কিবা সেইবোৰ হেৰি আছে ঢং আছে মোটাই কি কাম কৰি পইচা উলিয়াই জহানি জাতি এখনি দে নিদিওঁ দে দুখিলা পাণ আনিছো হে এখনি দে বোলো হে পৰেৰে দুখনি নাখায় আহিলেহে যাবই একেবাৰে বহিবলৈ সেই টিকাটো থয়ে আহে হবাই কোনো পৰেনো হে গোটৰ মাছটোহে আহিব তই মাষ্টৰ গোটৰ নামত সেই মাষ্টৰ নামত কি কি কৈ থাক জানো নহয় নিদিওঁ দে হলো এখন নিদিওঁ একেবাৰে সেই মাষ্টৰ আহিব বুলি এটা তামোল পাণ যোগাৰ কৰিছে এনেও দিব মাষ্টৰটোৱে পইচা এই ঘূৰাই দিব নোৱাৰ যদি তহঁতি ল কেলে বা কচোন পিছত আকৌ মোৰহে হালা হব ৰাতিপুৱা গধূলি পিতৰে বেচেৰাটো ক'ৰ পৰা উলিয়াই দিব বা পইচা এই মাইকী কেইজনী কেলে বুজি নাপায় বাৰু কচোন নহয় মই পাণ এখনি দেহে সোনকালে জহানি যায় কিমান হেৰি কষ্টত আছো মই তামোল এখন খাব পৰা নাই সেতি গোটৰ মাষ্টৰ কাৰণে যোগাৰ কৰিছে পাণ তামোল হেইয়া নাম লওঁতে ছয়তান সাজি হ'ল হিয়ে একেবাৰে ফেশ্বনত আহিছে জহনি যোৱা চব ক'ৰ পৰা জানো ওলাই হিয়ে এইবোৰ কোন আহিলেনো চিনাকি লাগিছে যে কোন হয় বা কোন হয় বা এইটো হবিতৰ ঘৰ হয় না আকৌ কেলে বাৰু তোমাক তই কেনেকে আহিলি দেখো বিনা বৰষুণত একেবাৰে ঢেকনি মাৰিলে চকু চাৰণি চোৱাহেঁতৰ আহিবলৈ পালেহে মানুহ এহেঁতৰ চিনাকি ওলালে সপাই এটা মই চক মাৰিব নাই অহা নহয় মই সেই টকা বৰষুণ দিব আহিছো পইচা বৰষুণ পইচা একেবাৰে এনেই দিবি নে একেবাৰে ফকটান দিবি পইচা মোৰ সৰু পিতৰহে জানটো লৈহে আহিবি কত সেই হাজিৰা কৰি মাজাক কৰি পইচা কেইটা দিব লাগিব এতিয়া দিনতে হাঁহি দিবি জানটাহে পিছত দিনটা কেনেকুৱা অৱস্থা হয় আমাৰ জান মই তহঁতকে গালি দিম কোন হয় কি কথা মানে জানো যোনে আহিব মই তাকে গালি দিম বোৱাৰী কেইজনীটা ধ্বংস হ'ব হয় মোৰ ল'ৰাটো ধ্বংস হ'ব দেশ খোৱা চালা মই তাকে গালি দিম কি গালি পাইছোন দিবহি তাৰপিছত কি হবা মোৰ ঘৰখনত ৰাতিপুৱা সেই হালা গধূলি হালা দুপৰীয়া হালা গোটৰ মাছে সি দুৱাৰমুখত খেয়া হৈ থাকিবহি মোৰ লগৰ হয় কেলিমাকে পইচা তোৰ লগা হ'ল কি হ'ল পইচা দিলি বা তোৰ লগৰ যদি পইচা নিদিলে কবি আকৌ তোৰ লগৰ হয় যদি জহনি যায় কি চালা মতাখন আনি থাকিব পইচা নামত গোটৰ নামত তাৰপিছত কিবাহে ৰূপ ল'ব কথাটো নহয় কি যে হ'ব মাজনী যা এই বেয়া নাপাবা দেই আমাৰ মা এনেকুৱাই কি কৰিবা কেনেকে ওলালেহি আমাৰ ঘৰ এই গোটৰ মাষ্টৰ হলো নহয় মই গোটৰ মাষ্টৰ কি তই আজিকালি গোটৰ মাষ্টৰ হলি শুনো এই হ'লেচোন কিমান দিন এতিয়া এই দীপালী তইতো দীপালী নাম তোৰ নামটো দীপালী নহয় দীপালী নামহে পাইছিলো মই তোৰ ঘৰত দীপালী মানে সেই আমাৰ সেই ডাঙৰজনী আকৌ মই 2 নম্বৰ যে তই যা ভালে কৰিলি গোটৰ মাষ্টৰ হলি গম পাছ নাই মোক যেনে তেনে লোনটা সেই এপ্লাই কৰি দে গম পাছ পালি মছলা আগতে চালা ইমান পাতা নিদিয়া পাতা দি পঠা স্কুলত ইমান পইচা খৰচ কৰিলো মোক পাতা নিদিয়াকে ইয়াত বিয়া হ'ল পালি মছলা এতিয়া সতিনি খাটিব লগাইছো মছলা কিবা কৈছিলি নহয় নাই কোৱা একো নাই কোৱা কিবা কোৱা নিচিনা লাগিলে মানে যে নাই কোৱা সেই লোনটো এপ্লাই হ'বনে মোৰ নামত তই তাৰমানে লাইন পুনালিহে ছাৰ
চিনিয়ে নাপাওঁ বহিব আহক এটা বহিব আহক বহক ইজনী আহি মাজতে লাইন শুনালেহিয়ে হে বাইদেউ সেইজনী পৰিলে বাইদেউ এ পৰক এজনী আপুনি সেই কাম কৰককৈ নিজৰ কামটো কৰি লওক সোনকালে কি মানুহ কৈছো গলে খপাই ঐ মোৰ কঁকালটো দেখিছিলি কেনেবাকে ক দেখিলে নি মোৰ কঁকাল গ'ল দেখিলে হয় দেই কি পাইছে এজনী